মৰ্নিং যোৱাকালি আমি গধূলি 8:30 বজাত ইয়াতে লাটছুঙত আহি পালোঁ আৰু ইয়াতে হোটেলত আছোঁ আৰু আজি হোটেলৰ পৰা গৈ আছোঁ 0 পইণ্টৰ পিনে এটা 5:30 বাজিলে আৰু গিজাৰে আজি কাম নকৰিলে হোটেলত সো একদম ঠাণ্ডা পানীৰে গা ধুব লগা হ'ল 7 ডিগ্ৰী সেলসিয়াস বহুত ঠাণ্ডা যি কি নহওক বলক চাই লওঁ কি কিনো দেখা পাওঁ আজি এতিয়া আমি সকলো ৰেডি কৰি যাবলৈ ওলাইছোঁ জাষ্ট ৰুমৰ পৰা ওলাওঁতে এইফালে খিৰিকীৰ পিনে আমি অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ হোটেলৰ খিৰিকীৰ পৰা এয়া হৈছে হোটেলৰ বাহিৰৰ পৰিৱেশ আৰু ঠিক সেইটো ফালে আপোনাৰ হোটেলৰ ঠিক সেইটো পিনে পাহাৰ এখন অৱস্থিত আৰু ৰাতিৰ ভাগত খুব ঠাণ্ডা আছিল কাৰণে যিটো পাহাৰ এই পাহাৰটো একদম গোটেই বৰফেৰে আবৃত হৈ আছিলে আপোনালোকক এই কেমেৰাৰ সহায়ত অলপ আগতে দেখুৱালোঁ আৰু এয়া হৈছে বাহিৰৰ হোটেলৰ পৰিৱেশ খুব সুন্দৰকৈ সজাই থৈছে হোটেলখন এনেকুৱা ফুলৰ টাবেৰে ভৰাই থৈছে একদম ধুনীয়া বাহিৰৰ পৰিৱেশ খুব সুন্দৰ হোটেলৰ পৰা অলপমান বাহিৰলৈ ওলাই যাওঁ আহকচোন আৰু প্ৰত্যেকেই এয়া আপোনালোকে দেখিবলৈ পাইছে কেমেৰালৈ প্ৰত্যেকে ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশখিনি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে এইফালে ওলাই আহিছে আমিও এনেকৈ ওলাই আহিছোঁ আৰু ৰাতিপুৱাৰ এনেকুৱা সুন্দৰ দৃশ্য আপোনালোকে দেখি মানে চকু থৰ লাগি থাকিব ইয়াতে এনেকুৱা সুন্দৰ পৰিৱেশ আৰু ৰাতিপুৱাৰ ভাগতে এই যিখিনি বৰফ পাহাৰবিলাকত এনেকৈ অলপ জমা হয় আপোনাৰ ইয়াতে এই ৰাতিপুৱাৰ সময়তে সেইকাৰণে প্ৰত্যেকে ওলাই আহি এনেকৈ কেমেৰাৰে আবদ্ধ কৰি লয় আৰু কিছু সময় পিছতে এই বৰফবিলাক মানে গলিবলৈ ল'ব আপোনাৰ গলি যাব কিছু সময় পিছত যেতিয়া ৰ'দ পৰিবলৈ ল'ব এই বৰফবিলাক গলি পেলাই নোহোৱা হৈ যাব আমি এতিয়া যাবলৈ ওলালোঁ লাটছুঙৰ পৰা 0 পইণ্টলৈকে ড্ৰাইভাৰে আমাক গাড়ীত উঠাই এতিয়া লৈ গৈ আছে 0 পইণ্টৰ পিনে লাটছুঙৰ পৰা 0 পইণ্টলৈকে আপোনাৰ মোটামুটি 51 কিলোমিটাৰছমান হ'ব ডিষ্টেঞ্চ এই ৰাস্তাটোতে আপোনাৰ য়ামথাং ভেলী পায় য়ামথাং ভেলী লাটছুঙৰ পৰা 25 কিলোমিটাৰছমান হয় আৰু য়ামথাং ভেলীৰ পৰা 0 পইণ্টলৈকে 25-26 কিলোমিটাৰমান হয় ডিষ্টেঞ্চটো আৰু দেখিবলৈ পাইছে আমি ৰাস্তাত লাহে লাহে বৰফেৰে আবৃত পাহাৰ এইবিলাক পাবলৈ লৈছোঁ আৰু প্ৰত্যেকে গাড়ী ৰখাই পেলাই এনেকৈ আৰম্ভণিতে মানে বৰফেৰে আবৃত পাহাৰ দেখা পাই প্ৰত্যেকে ৰৈছে এনেকৈ ৰৈ পেলাই ফটো লৈছে ভিডিঅ' লৈছে আৰু নিজে ধুনীয়াকৈ যিটো পৰিৱেশ চাৰিওফালৰ পাহাৰেৰে আবৃত বৰফেৰে আবৃত পাহাৰৰ যিটো পৰিৱেশ তাৰ আমেজ লৈছে ৰাতিপুৱাৰ সুন্দৰ দৃশ্যখিনি চাই পেলাই এটা মন পৰশা যি পৰিৱেশ সেই পৰিৱেশৰ প্ৰত্যেকে আনন্দ লৈছে আৰু এনেকৈ ফটো উঠি এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে আপোনাৰ ভালেখিনি সময় যাব আৰু গোটেই দিনটো আজি এনেকৈয়ে গুচি যাব কাৰণ লাটছুঙৰ পৰা ইয়ালৈকে আপোনাৰ 51 কিলোমিটাৰছমান ডিষ্টেঞ্চ ভালেখিনি ডিষ্টেঞ্চ হয় গতিকে গোটেই দিনটো এনেকৈ আপোনাৰ ইয়াতে গুচি যাব 0 পইণ্টত আজি গোটেই দিনটো এনেকৈ কটাই পেলাই আৰু আহোঁতে আমি য়ামথাং ভেলীত কিছু সময় ৰৈ পেলাই তাতে য়ামথাং ভেলীৰ যি পৰিৱেশ সেয়া আমি চাম আৰু তাৰেও দৃশ্য আপোনালোকক পিছত এটা ভিডিঅ' বনাই পেলাই দেখুৱাম কাৰণ এইটো ভিডিঅ'ত বহুত ভালেখিনি দীঘল হৈ যাবৰ কাৰণে মই সেইটো আকৌ নেক্সট এক্সট্ৰাকৈ বনাম বুলি মানে ভাবিছোঁ আৰু আমি য়ামথাং ভেলী পালোহি ড্ৰাইভাৰে ইয়াতে দোকান এখনত ৰখাইছে কিছু অলপ খাদ্য খোৱাৰ কাৰণে আৰু ইয়াতে আপোনাৰ লাইট খাদ্য ম'ম' মেগী তেনেকুৱা আৰু ইয়াতে দোকানখনতে আপোনাৰ বুট পায় বুট আপোনাৰ ভাড়াত ল'ব লাগে এনেকৈ পাৰ পাৰ্চন 100 কৰিলে কিছুমানে 200 কৈ লয় আৰু ইয়াতে জেকেটো আপোনাৰ ভাড়াত ল'ব পাৰে পাৰ পাৰ্চন কিবা 100-200 তেনেকুৱা ধৰণৰ আপোনাৰ ভাড়াত দি দিয়ে জেকেটটো আৰু আহি পেলাই ইয়াতে আপোনাক ঘূৰাই দিব লাগে এনেকৈ প্ৰত্যেকে জেকেট লৈছে নিজৰ পচন্দ অনুসৰি ল'ব পাৰে ইয়াতে আৰু লৈ পেলাই এনেকৈ আমি আগবাঢ়িলোঁ তাতে আকৌ পিছত নেক্সট আকৌ উভতি আহোঁতে সেইবিলাক গোটেই ঘূৰাই দিব লাগে এনেকৈ গৈ আছোঁ 0 পইণ্টলৈকে আৰু ইয়াতে পাহাৰৰ মাজে এনেকৈ গৈ আছোঁ চাৰিওফালে বৰফেৰে আবৃত পাহাৰ লাহে লাহে আমি যিমানে গৈ আছোঁ সিমানে ওপৰলৈ উঠি আছোঁ ড্ৰাইভাৰ নৰ্দাৰ্ণ ভাইয়ে কৈছে যে ইয়াকে ৰাস্তাত এনেকৈ আমি ইয়াক দেখা পালোঁ গৈ থাকোঁতে আৰু কিছু সময় পিছতে আপোনাৰ 0 পইণ্ট পাম আৰু এট লাষ্ট পাই গ'লোঁ 0 পইণ্ট অলপ আগতে 0 পইণ্ট আহি পালোঁ চাৰিওফালে পাহাৰ মোৰ পিছফালে এয়া বৰফৰ পাহাৰ বন্ধুসকল ইয়াতে আহি পোৱাৰ পিছতে গাটো খুব বেয়া কৰিবলৈ লয় মূৰটো বিষাবলৈ লয় কাণখন কিবা টানি থকাৰ নিচিনা তেনেকুৱা গাটো খুব দুৰ্বল লাগে আৰু তৎক্ষণাত ভাগৰ লাগে তেনেকুৱা ধৰণৰ পৰিৱেশ আৰু এইটো একচুৱেলি এল্টিটিউড ছিকনেছ যিটো আমি এনক্সিয়া বুলি কওঁ বিজ্ঞানৰ ভাষাত আৰু
যিহেতু সাগৰ পৃষ্ঠৰ পৰা মোটামুটি 0 পইণ্টৰ উচ্চতা 15,400 ফুটমান হ'ব। খুব বেছি ওখ হয়, য'ত অক্সিজেনৰ যিটো পৰিমাণ সেইটো কমি যোৱাৰ কাৰণে তৎক্ষণাত ভাগৰ লাগে। যিমান পৰিমাণৰ অক্সিজেন আমি পাব লাগে সিমান পৰিমাণৰ অক্সিজেন নাপাওঁ। আৰু এই এল্টিটিউড ছিকনেছৰ পৰা বাচিবৰ কাৰণে কিছুমানে অক্সিজেন চিলিণ্ডাৰ লগত লৈ যায়, সৰু সৰু অক্সিজেন চিলিণ্ডাৰ কিনিবলৈ পায়। আৰু কিছুমানে আপোনাৰ ডায়ামক্স নামৰ এটা টেবলেট আছে, যিটো ডায়ামক্স টেবলেট আমিও লৈ গৈছিলোঁ। আৰু এইটো এল্টিটিউড ছিকনেছত ব্যৱহাৰ কৰে। আৰু এইটো য'তে ত'তে নাপায়, আপোনাৰ তাতে ছিকিমৰ যি ফাৰ্মাচীৰ দোকান আছে তাতে ডায়ামক্স নামৰ টেবলেটটো পোৱা যায়। চ' আপোনালোকে যেতিয়া কেতিয়াবা যাব ছিকিমলৈকে, তেতিয়া যিটো এল্টিটিউড ছিকনেছৰ কাৰণে ব্যৱহাৰ কৰা টেবলেট এইটো লগত লৈ যাব, যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়। কিছুসংখ্যকে অক্সিজেন যিটো চিলিণ্ডাৰ এইটো একচুৱেলি স্প্ৰে কৰা টাইপৰ হয়, কিছুসংখ্যকে লৈ গৈছে। আমি তেনেকুৱা ধৰণৰ লৈ যোৱা নাই। ইয়াতে কিন্তু বন্ধুসকল অক্সিজেনৰ লেভেলটো খুব বেছি কম হয়, যাৰ কাৰণে আমাৰ খুব দুৰ্বল অনুভৱ হয় কেতিয়াবা। বেছিকৈ ইয়াতে যেতিয়া আপোনাৰ খোজকাঢ়ি পেলাই ওপৰলৈ উঠিবলৈ ল'ব, তেতিয়া আপুনি ফিলিং কৰিবই এইটো অক্সিজেনৰ লেভেলটো যে খুব কম। আৰু 0 পইণ্ট একচুৱেলি কিয় কয় বন্ধুসকল জানেনে? 0 পইণ্ট ইয়াতে চিভিলিয়ানৰ আৰু ইয়াৰ পৰা মানে আগলৈ যোৱাৰ কাৰণে কোনো ৰাস্তা নাই। আৰু ইয়ালৈকেই আপোনাৰ শেষ ৰাস্তা। ইয়াৰ পৰা আৰু চিভিলিয়ান আগলৈ যাব নোৱাৰে, যাৰ কাৰণে ইয়াক 0 পইণ্ট বুলি কোৱা হয়। আৰু এটা কথা কৈ থওঁ যে ইয়াতে বয়সীয়াল মানুহ আপোনাৰ লগত লৈ নোযোৱাই ভাল, কাৰণ অক্সিজেনৰ লেভেলটো ইমান কম। গতিকে এজেড পাৰ্চন ইয়াতে যদি আহে তো প্ৰব্লেমেটিক ছিটুৱেশ্যনত হ'ব পাৰে। আৰু যদি আপোনাৰ ছিকিমলৈ যোৱাৰ কিবা পৰিকল্পনা কোনোবাই ভাবিছে, তেতিয়াহ'লে য়াং ষ্টেজতে গৈ পেলাই এপাক গৈ অহাটো ভাল, কাৰণ বয়স বাঢ়িলে তাত আপোনাৰ যিটো পৰিৱেশ তাৰ লগত খাপ নাখাবও পাৰে। আৰু প্ৰকৃতিৰ যি সুন্দৰ সৃষ্টি তাত গৈহে আপোনালোকে ফিল কৰিব পাৰিব। এবাৰ গৈ চাব পাৰে আৰু তাৰ অনুভৱ কেনেকুৱা ল'ব পাৰে। আমি বন্ধুসকল এপ্ৰিল মাহত গৈছিলোঁ। এপ্ৰিল মাহৰ এয়া পৰিৱেশ। আৰু যেতিয়া তেতিয়া আপোনালোকে ইয়াতে 0 পইণ্টত যাবও নোৱাৰে। 0 পইণ্ট কেতিয়াবা বন্ধ কৰি ৰাখে আপোনাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে। আপোনাৰ যেতিয়াই তেতিয়াই গ'লে আপোনালোকে 0 পইণ্টলৈ যাব নোৱাৰিব। চ' এপ্ৰিল মাহটো ভাল। চ' সেইটো সময়ত আপোনালোকে গৈ তাৰ যি পৰিৱেশ, তাৰ পৰিৱেশৰ আনন্দ ল'ব পাৰিব। চ' বন্ধুসকল, এইখিনি আছিল 0 পইণ্টৰ যি দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু কিছু সময় পিছতে আমি ইয়াৰ পৰা উভতি আকৌ তেনেকৈ য়ামথাং ভেলী হৈ পেলাই আকৌ লাটচুঙলৈকে যাম। তাৰ পৰা নেক্সট আমি যাম লাচেনলৈকে। তাত আমি কিছুমান ঠাই চাম আৰু সেইবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। চ' আপোনালোক আটাইকে ধন্যবাদ জনাই মই মোৰ ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।